নমস্কাৰ। আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাইছোঁ এয়া হৈছে পইতা ভাত। পইতা ভাত মানে কালি ভাত পানী দি থোৱা, সেয়া হৈছে পইতা ভাত। আৰু পইতা ভাত সেয়া দিছোঁ মই এটা হাতীখুজীয়া বাতিত। এই বাতিটো হৈছে হাতীখুজীয়া বাতি। আগৰ দিনৰ ডাঙৰ কাঁহৰ বাতিটোক হাতীখুজীয়া বাতি বুলি কয়। আমাৰ আচলতে বুঢ়ীতাহঁতে কয়, মোৰ দেউতা মাহঁতে হাতীখুজীয়া বাতি বুলি কয়। আৰু এয়া হৈছে পানী, এয়া গাখীৰ, এয়া হৈছে দালি। মোৰ মানুহজনক মই ভাত দিছোঁ, যিহেতু মানুহজনে দালি নহ'লে ভাত নাখায়। এয়া হৈছে শুকতি, মই যিটো শুকতি বনাইছিলোঁ মাছৰ, সেইটো হৈছে শুকতি। এয়া হৈছে দাংবডি, আলু আৰু চয়াবিনৰ ভাজি। আৰু এয়া হৈছে ভাত কেৰেলা, পিঁয়াজ, আলু আৰু বেঙেনা। এয়াইদি হৈছে আজি মোৰ পইতা ভাতৰ। আপোনালোকক দেখাইছোঁ, এয়া পইতা ভাত মই ৰাতিপুৱা খাবলৈ দিছোঁ। আৰু এইটো দিছোঁ এগিলাচ গাখীৰ। মানুহজনে সদায় ভাত খাই এগিলাচ গাখীৰ খায়। আজি পইতা ভাত খাব, যিহেতু গাখীৰ খাই নাখায় নাজানো, তথাপিতো মই তেওঁক দিছোঁ। এয়াই হৈছে আজি মোৰ পইতা ভাতৰ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাব, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ল'ৰা ছোৱালীবিলাকক দেখাব, যিটো হৈছে হাতীখুজীয়া বাতি। আজিকালি এই বাতিটো পাবলৈ নাই, কিন্তু বহুতৰ ঘৰত আছে, হয়তো বহুতৰ ঘৰত থাকিলেও নুলিয়াই থৈ দিয়ে, সজাই থৈ আচলতে। ধন্যবাদ। আজিলৈ ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। এই শুকতিটো মই কেনেকৈ বনাওঁ এতিয়া আপোনালোকক দেখুৱাম। শুকতিটো হৈছে চুঙাত ভৰাই থৈ 6 মাহ বা এবছৰ হ'বলৈ একো অসুবিধা নহয়। চুঙাত খুন্দি শুকান মাছটো ভৰাই থৈ শুকতি বনোৱা হয়। এয়া মই বনাই আছোঁ ভোল, বিলাহী, আদা, নহৰু, পিঁয়াজ দি এইখিনি মই ভাজি আছোঁ। আজি মই বনাম শুকতি, শুকান মাছৰ পৰা যিটো বনাই শুকতি। শুকতিটো আপোনালোকৰ ফালে কি বুলি কয় বাৰু? আমি শুকতি বুলিয়ে কওঁ। শুকান মাছৰ পৰা যিটো বনাই এইটো শুকতি, এইটো শুকতি বুলি কয়।